নমস্কাৰ আজি আমি জানিম আসলে ব্লেক ফাংগাছ কি হয় ব্লেক ফাংগাছ আৰু কৰোনাৰ মাজত ইয়াৰ সম্পৰ্ক কি ইয়াৰ পৰা আমাৰ জনজীৱনত কি ক্ষতি হ'ব পাৰে আহক সবিশেষ জানো এই বিশেষ প্ৰতিবেদনত মিউকোমাইকোচিছ অৰ্থাৎ ব্লেক ফাংগাছ বিশ্বজুৰি দ্ৰুতগতিত বিয়পিব ধৰিছে ই এনেকুৱা এটা মাইক্ৰ অৰ্গানিজম যি মানৱ শৰীৰৰ সংস্পৰ্শত আহে এই ফাংগাছে দ্ৰুতগতিত মানৱ দেহৰ ধ্বংস কৰাত কাম কৰিবলৈ লয় ইয়াৰ এটা মূল বিন্যাসৰ নাম হৈছে মিউকোমাইকোচিছ এই মিউকোমাইকোচিছ আমাৰ পৰিৱেশত আগৰে পৰা আছে কিন্তু এবাৰ ইয়াৰ বিষয়ে কিছুমান দিশ আলোচনা বিষয় হিচাপে স্বীকৃতি পাইছে কৰোনাৰ এই সংক্ৰমণত কোনো এক মানৱ শৰীৰ সম্পূৰ্ণৰূপে ৰোগ প্ৰতিৰোধ ক্ষমতা হেৰুৱাই পেলাব ধৰে যাৰ বাবে এই ব্লেক ফাংগাছে আক্ৰমণ কৰিবলৈ সুবিধা পায় ইয়াৰ কাৰণ এইটো নহয় যে অনলি কৰোনা ৰোগীৰহে ব্লেক ফাংগাছ হ'ব পাৰে যিসকল মানুহৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা একেবাৰে ন্যূনতম তেনে মানুহৰ এই ব্লেক ফাংগাছ হোৱাটো নিশ্চিত কৰে HIV ডায়াবেটিছ কেন্সাৰৰ দৰে বেমাৰ যিসকল মানুহৰ আছে সেইসকল এক প্ৰকাৰে ৰোগ প্ৰতিৰোধ ক্ষমতা হেৰুৱাই পেলাইছে সেইসকল মানুহ এই বেমাৰত আক্ৰান্ত হ'বলৈ বেছি সময় প্ৰয়োজন নহয় সংস্পৰ্শ পালে দ্ৰুতগতিত শৰীৰত বিয়পি পৰিব ব্লেক ফাংগাছ হ'লে সাধাৰণতে মানুহে চকুৰে অস্পষ্ট শৰীৰত বিষ অনুভৱ আৰু উশাহ লওঁতে কষ্টকৰ অনুভৱ কৰে ব্লেক ফাংগাছৰ ট্ৰিটমেণ্টৰ সময়ত ডক্টৰে আক্ৰান্ত হোৱা অংশ শৰীৰৰ পৰা আঁতৰ কৰায় আৰু এই সময় 4 পৰা 6 সপ্তাহ পৰ্যন্ত লাগে বিনা ডক্টৰৰ অনুমতিত আপুনি যদি ঔষধ ক্ৰয় কৰি খাবলৈ লয় তেনেহ'লে আপোনাৰ মৃত্যু পৰ্যন্ত হ'ব পাৰে সেয়ে ডক্টৰৰ পৰামৰ্শ অতি প্ৰয়োজন আমি এই ফাংগাছৰ পৰা কেনেকৈ ৰক্ষা পাম আপুনি জংঘল বা ডাঠ হাবি গেলা পচা পেলনীয়া জাবৰ পেলোৱা স্থান গেলি থকা বোকা মাটি এইবোৰ সংস্পৰ্শ কৰাৰ আগত মাস্ক আৰু হাত মোজা পৰিধান কৰক শৰীৰ পৰিষ্কাৰ কৰি ৰাখক এয়া আছিল কিছু জানিবলগীয়া কথা ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব